সো গাইজ গুড মৰ্নিং। আজি মানে আমি এটা মন্দিৰত গৈছিলোঁ, মানে বহুত ধুনীয়া মন্দিৰ। সো সেইটো মন্দিৰ যোৱাতে ওচৰত আৰু এটা বেলেগ ধুনীয়া মন্দিৰ আছে। সো আমি ভাবিলোঁ তাতেও যাই, ইয়াতে আহিছোঁ এতিয়া তাতেও যাই আহোঁ। সো মই দুইটা মন্দিৰৰ ভিডিঅ' বনোৱাতে মানে ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, মোটামুটি 50 মিনিটৰ হৈ গ'ল। সো মই ভাবিলোঁ একেবাৰে 50 মিনিটৰ ভিডিঅ' আপলোড দিলে আপোনালোকে চাই বৰিং পাব। সো মই ভাবিলোঁ পাৰ্ট 1 আৰু পাৰ্ট 2 কৈ দুটা ভিডিঅ' আপলোড কৰি দিওঁ। সো মই দুটা ভিডিঅ' বনালোঁ, আজি এটা আপলোড কৰিছোঁ, কালি নেক্সট পাৰ্টটো আপোনালোকে ৰাতিপুৱা 10টা বজাত চাব পাই যাব। সো আজি ভিডিঅ'টো চাওক, কেনেকুৱা লাগে আপোনালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাব। এণ্ড যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ এটা কৰি দিব। এণ্ড কালি ৰাতিপুৱা 10টা বজাত ইটো ভিডিঅ' চাব, কেনেকুৱা লাগে। যদি ভাল লাগে সেইটোতো লাইক এণ্ড কমেণ্ট কৰি দিব। সো ভিডিঅ'টো এইটো চাওক। এণ্ড চেনেলটোত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ ইয়াৰ পিছতে আগতো বহুত ধুনীয়া ধুনীয়া ঠাইৰ আপোনালোকে ভিডিঅ' এই চেনেলটোত চাব পাব। সো আজিৰ ভিডিঅ'টো চাওক, কালি ভিডিঅ'টো অহা ৰাতিপুৱা 10টা বজাত পাই যাব। সো আজিৰ পাৰ্টটো আপোনালোকে এতিয়া চাই লওক। সো গাইজ গুড মৰ্নিং, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। সো আজি আমি এঠাইলৈ গৈ আছোঁ, বহুত ধুনীয়া প্লেচ হয়। সো আপোনালোকৰ ভিডিঅ'টো চাওক, কোনো মানে কিবা নহয়, কোনো পাহাৰ নহয়, ৱাটাৰফল নহয়। আজি আমি যাম এটা মন্দিৰত। সো মন্দিৰটোৰ বিষয়ে মই আগত কৈ আছোঁ। সো আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মই যাওঁ ৰাস্তাত, ভিডিঅ'টো চাওক, তেতিয়া গম পাব ক'লৈ গৈ আছোঁ। আজি ভিডিঅ' মানে মজা ভিডিঅ' হৈ আছে, আপোনালোকে ভিডিঅ' চাই থাকক। মই অলপ ৰখি আছোঁ, মানে লগৰ কেইজনো যাব, লগৰ কেইজনমান আহি পোৱা নাই। লগৰ কেইজনমান আহি পালে মই যাম, মই পূৰা ৰেডি, বাইক ঠাইবিলাক পূৰা ৰেডি। সো তেওঁলোক আহক, আহিলে যাওঁ। সো আপোনালোকক মই ৰাস্তাত লগ পাই আছোঁ। সো গাইজ আমি বহুত দূৰ আহিলোঁ, মোটামুটি বহুত দূৰ মানে ঘৰৰ পৰা ওলাই আহিলোঁ। সো আপোনাৰতো কোৱা হোৱাই নাই ক'ত গৈ আছোঁ, কৈ দিওঁ। আজি আমি গৈ আছোঁ গৰখীয়া গোসাঁই থান, সৰভোগ বৰপেটা, মানে বৰপেটা গৰখীয়া গোসাঁই থান। সো তাতে যাম, আপোনালোকক দেখাম। তাৰে যিমানখিনি আপোনাক দেখাব পাৰোঁ মই ক'ব পাৰোঁ, মই আপোনাক ক'বলৈ ট্ৰাই কৰি আছোঁ। সো ইয়াতে আমি হয়তো বহুত দূৰ আহিলোঁ, আহি কেনে অলপ ৰেষ্ট ল'লোঁ ইয়াতে। সো এতিয়া ইয়াৰ পৰা যাম। এণ্ড আপোনালোকক মই নননাৰ ক্ষেত্ৰত অলপ দেখালোঁ। সিদিনা সৰৰ পৰা আহোঁতে মই আপোনালোকক দেখাব পৰা নাছিলোঁ, ক্লিপটো লেট হৈ গৈছিল। সো আজি অকণমান দেখালোঁ, গোটেই দেখাব নোৱাৰি, বহুত দীঘল হয়তো। সো মোটামুটি 10 মিনিটমান সেইটোৱে ক্লিপ হৈ যাব। সো যিমানখিনি অলপ কাটি কেনে আপোনাক দেখাইছোঁ। সো এতিয়া আমি যাই থাকোঁ মন্দিৰলৈ। সো আপোনালোক লগ পাম, ভিডিঅ'টো চাই থাকক, ভিডিঅ' মজা হ'ব। সো ভিডিঅ' স্কিপ নকৰিব। সো গাইজ আমি আহি পালোঁ, ইপিনে যায়, মানে ইপিনে যায় আপোনাৰ গৰখীয়া গোসাঁই থান। ইপিনে গৰখীয়া থান, ইপিনে সেই তাতে ব্ৰিজৰ ওপৰেদি, মানে আৰু ইপিনে ক'ত যায় নাজানো মই ঠিক। ইপিনে যায় গৰখীয়া গোসাঁই থান। সো আমি এতিয়া ইয়াৰ ভিতৰেদি যাম। সো আপোনাক লৈ যাম, বলক চাই থাকক আপোনাৰ ভিডিঅ'টো। ভিডিঅ' বহুত ধুনীয়া হ'ব ভিডিঅ'। সো গাইজ ফাইনেলি আমি এতিয়া গৰখীয়া থান আহি পালোঁ। এই আগত এয়া হ'ল গৰখীয়া থান। সো ইয়াতে এইবিলাক দোকান আছে, এইবিলাক মানে অলপ কিবা কিবি ল'ব লাগে, ঠগি বা তাৰমানে কিবা দিম বুলি ভাবিলে মনৰ পৰা ঠগি চাকি ভিতৰত যদি জ্বলাই আপুনি ইয়াতে ল'ব পাৰে, এইবিলাক দোকানবিলাক আছে। সো ইয়াতে বলক অলপ বস্তু লওঁ, মানে চাকি লওঁ, অলপ প্ৰসাদ কিবা কিবি লৈ যাই ভিতৰত যাই আছোঁ। তো মই ভিডিঅ'টো চাই থাকোঁ, মই ভিতৰত যাই গোটেই আপোনালোকক তাৰে পৰিৱেশটো দেখাবলৈ ট্ৰাই কৰি আছোঁ। সো গাইজ আমি এতিয়া গৰখীয়া মন্দিৰৰ ভিতৰত সোমালোঁ। সো আপোনালোকে এইটো মন্দিৰটো ইয়াৰ ভিতৰত যোৱাৰ আগত আপোনালোকে ইয়াতে মানে ভৰি হাত ধুব লাগিব। সো ভৰি হাত ধুই লওঁ এতিয়া ফাৰ্ষ্ট, তাৰপিছত ভিতৰত গৈ আছোঁ। সো এইটো হ'ল মেইন মন্দিৰটো। ইয়াৰ হিন্দু মূলৰ সকলো ভক্তই প্ৰৱেশ কৰিব পাৰিব, লেখা আছে ইয়াতে হিন্দু মূলৰ সকলো ভক্তই প্ৰৱেশ কৰিব পাৰিব। সো ইয়াতে আমি প্ৰথমতে চাকি যিখিনি আনিছোঁ ইয়াতে জ্বলাই দিওঁ, জ্বলাই দি উঠি ভিতৰত গৈ আছোঁ। সো চবে চাকি জ্বলাত ব্যস্ত এতিয়া। So, I say, জ্বলাই লওঁ, জ্বলাই কেনে ভিতৰত গৈ আছোঁ। ভিতৰত
হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে হৰি নাম ৰখে ভিতৰৰ পৰা আহিলোঁ কিন্তু মানে ভিতৰত আপোনাক ভিডিঅ' কৰিব নিদিয়ে চ' আপোনাৰ ভিতৰত কিবাটো দেখাব নোৱাৰিলোঁ চ' এতিয়া মই আপোনাক গোটেই ইয়াৰে চাৰিওপিনৰ পৰিৱেশটো বা ভিতৰৰ বাহিৰত যি আছে চব মই দেখাবলৈ ট্ৰাই কৰি আছোঁ চ' আপোনালোকে চাই থাকক ইয়াৰ মানে গোটেই যোন চাৰিওপিনৰ য'ত যি আছে পনাই মই চব দেখাম আপোনালোকক আমাৰ ভিডিঅ'টো চাই থাকক চ' এতিয়া মানে ইয়াতো জানেই ইয়াতে মেইন ইয়াৰ এই মন্দিৰটোৰ মেইন বিশেষত্ব হ'ল মানে ইয়াত গামোচা বন্ধা হয় যিমান ধৰক গছ আছে চবতে তাৰমানে আপোনাৰ যদি মনৰ আশা তাৰমানে আশাটো কৈ কেনে গামোচাটো বন্ধা হয় তেতিয়া মানে আপোনাৰ বোলে মনৰ আশা পূৰণ হয় চ' আমি এতিয়া গামোচা বান্ধিম ইয়াতে মানে যিমান গছ আছে চবতে গামোচা বন্ধা আছে কিন্তু ইয়াতে ডাঙৰ পুৰণা বটগছ আছে চ' বটগছডাল বিচাৰি লওঁ বিচাৰি কেনে মানে সেইডালত গামোচাটো বান্ধি দিওঁ হয় নাই চ' ফাৰ্ষ্ট গামোচাটো বটগছডাল বিচাৰি উঠি গামোচাটো বান্ধি উঠি আপোনালোক আহি লগ পাই আছোঁ ইয়াৰ মানে যিমানবিলাক গছ আছে চবতে গামোচা বন্ধা হয় চবতে চ' এইটো ইয়াৰ এই মন্দিৰটোৰ বিশেষত্ব এইটো কাৰণ আপুনি বিচাৰিলে হাজাৰৰ ওপৰত গামোচা হ'ব চ' ফাৰ্ষ্ট বটগছডাল বিচাৰোঁ গামোচাখন বান্ধোঁ তাৰপিছত আহি আপোনালোকক লগ পাইছোঁ চ' আমি এতিয়া মানে মই আহি গোটেই যোনডাল ডাঙৰ বটগছ আছিলে বটগছডাল বিচাৰি পালোঁ চ' ইয়াতে গামোচাটো বান্ধিম এতিয়া চ' গামোচাটো বান্ধাৰ আগত মানে খেয়া ল'ব লাগে খেয়া লৈ এই গছডাল 3 পাক মানে ঘূৰিব লাগে 3 পাক ঘূৰি উঠিয়ে মনৰ কথা কৈ মানে গছডালত বান্ধিব লাগে চ' এতিয়া খেয়া লৈ 3 পাক ঘূৰোঁ তাৰপিছত গামোচাখন বান্ধোঁ আপোনালোকে চাই থাকক গাঁৱৰ গছ মানে বহুত পুৰণা গছ হ'ব ঠিক চ' এতিয়া পৰা দেৱতাই খেয়া লৈ আছে চ' মই এতিয়া খেয়াটো লৈ লওঁ এতিয়া আমি গামোচা বান্ধিলোঁ পূৰা গছডালত ইয়াতে মানে দেৱতাৰ পৰা গৈছিল তাহাঁতেও বান্ধিলোঁ মই বান্ধিলোঁ গছডাল চাওক কিমান ডাঙৰ মানে বহুত ডাঙৰ চ' গামোচা বান্ধিলোঁ মই বান্ধিলোঁ এইখন গামোচা ইয়াতে গামোচাখন বান্ধি কেনে আপোনাক মই এবাৰ গোটেই গছডাল দেখাই আছোঁ ৰ'ব গছ মানে সৰু নহয় বম ডাঙৰ গছ চ' ইয়াতে বান্ধিলোঁ নিয়ম নীতি কৰি বান্ধিব লাগে মানে চ' আমি বান্ধিলোঁ ইয়াতে দেৱতা আহিছিল পৰা আহিছিল মই তিনিজন আমি বান্ধিলোঁ ইয়াতে গছডাল চাওক ক'ৰ পৰা ক'ত গৈছে কিমান ডাঙৰ এই ঠানিবিলাক আহি শিপা গৈছে চাওক কিমান ডাঙৰ গছ মানে বম ডাঙৰ গছ চ' ইয়াতে গামোচাখন বান্ধিব লাগে মানে আপোনাৰ নিজৰ মনৰ কথাখিনি কৈ তাতে খেয়া ল'ব লাগে খেয়া লৈ উঠি ইয়াতে গামোচাখন বান্ধিব লাগে চ' গামোচাখন বান্ধিলে মানে আপোনাৰ যিটো মনৰ আশা আপুনি ইয়াতে মনৰ আশাত গামোচাখন বান্ধিছে সেই আশাটো মানে পূৰণ হয় চ' আমিও কিবা এটা আশা লৈ বান্ধিলোঁ চবেই দেৱতাও বান্ধিলোঁ পৰা ময়ো বান্ধিলোঁ চ' আপোনালোকেও যদি কিবা মনৰ আশা আছে চ' ইয়াতে গামোচাখন বান্ধি যাওক কি ঠিক ভগৱানে আপোনাৰ পিনে চাব পাৰে চকু মেলি চ' আপোনাৰ আশাও পূৰণ হ'ব পাৰে চ' এবাৰ আহক আহি কেনে পৰিৱেশটো চাওক আৰু গামোচাখন বান্ধি যাওক চ' এতিয়া ইটো চাইডৰ পৰা যাওঁ সিটো চাইডে যাওঁ সিটো চাইডে আৰু বহুত কিবা কিবি আছে চাব লগা চ' আপোনালোকে চাই থাকক মই দেখাই আছোঁ গোটেই যিমানখিনি পাৰোঁ ইয়াৰ পৰিৱেশটো মই দেখাবলৈ ট্ৰাই কৰি আছোঁ ইয়াতে বোলে কাচু আছে চ' কাচুখিনিও চাম যদি পাৰোঁ চ' আপোনালোকে জাষ্ট ৱেইট চ' আপোনালোকে অলপমানি ৰখক বাকী মই ইয়াৰ যিমান পাৰোঁ গোটেই পৰিৱেশটো দেখাবলৈ ট্ৰাই কৰি আছোঁ চ' গছডালৰ বিষয়ে কিবা অলপ লেখা ক'ৰবাত থাকিলে ভাল লাগিলে ন ক'ব গছডালৰ বিষয়ে কিবা অলপ লেখা থাকিলে আহিলোঁ এতিয়া এইটোৱে পুখুৰীটো মানে এইটোতে আপোনাৰ কাচু মই কৈছিলোঁ কাচু মাছ চ' ইয়াতে পোৱা যায় চ' ইয়াতে এইটো আমাৰ কৃষ্ণ ভগৱানৰ এটা মূৰ্তিও আছে আপোনাক সেই ভিতৰত যাব পাৰি চ' সেইটোৰ পৰা আহি কেনে আপোনাক মই দেখাই আছোঁ ইয়াতে কাচু আছে বোলে বহুত প্ৰজাতিৰ প্ৰজাতিৰ বাই তাতে লেখা আছে চ' চাই লৈ আপোনাক দেখাই আছোঁ এতিয়া বলক সেইপিনে যাওঁ লৈ কেনে পাওঁ যদি কাচু চাওঁ নাপাওঁ যদি পুখুৰীটো অলপ চাওঁ তাৰপিছত বাকী আৰু যি আছে আপোনালোকক দেখাবলৈ ট্ৰাই কৰি আছোঁ বলক কিনি মুড়ি অলপ দিওঁ চাওঁ কাচু আহেনে নাই কাচু দেখা পাওঁনে নাই চ' কাচু দেখা পালে নিশ্চয় ভাল লাগিব চ' বলক আপোনাৰ অলপকৈ মই মুড়ি দি চাওঁ কাচুৱে দেখা পাওঁ নে মাছে দেখা পাওঁ চ' বলক
ইয়াতে অলপ দি চাওঁ নেকি ইয়াতে মুৰ্গী চাইছোঁ এতিয়া কাছুৱা মাছ আহেনে অলপ ৱেইট কৰোঁ ইয়াতে নাহিল এতিয়া আৰু আগত যাম আজি মানে কাছু চামেই আৰু যি হওক নহওক কাছুটো চামেই চাওঁ আজি চববিলাক কাছু বিচাৰাত চব ব্যস্ত এই দেউৰা ক'ত গ'ল কাছু নাচ দেখিছোঁ সোমাই গ'ল দে বুম ডাঙৰ মাৰি বৈদ্যনাথ কাছু এটা দেখা পালোঁ মই ইয়াতে পৰাগ সেইখিনিতে আছিল মই কিন্তু মই দেখা পালোঁ পৰাগে দেখা নাপাল চ' এতিয়া অলপ দি চাওঁ চ' এতিয়া আমি অলপ এতিয়া মানে আপোনালোকক মই দেখাই আছোঁ কিন্তু কথা নকওঁ কাৰণ কথা ক'লে কাছুটো নাহিব চ' আপোনালোকে চাই থাকক চ' গাইছ ফাইনেলি মানে এপাক মাৰিলোঁ পুখুৰীটো পূৰা কাছুটো মানে মই দেখা পালোঁ ডাঙৰ বৈদ্য ডাঙৰ কাছু চ' মানে আৰু এবাৰ চাব আপোনালোকে দেখাব পাৰিলে ভাল আছিল চ' আপোনালোকৰ কাৰণে আৰু এপাক মাৰোঁ ইয়াতে মানে অলপ মুড়ি দি আহিছোঁ চিটিয়াই চ' যদি দেখা পাওঁ এপাক ভিডিঅ'টো বনাব পালে আপোনাক দেখাব পাৰিলে ভাল লাগিলে এতিয়া পৰাগেও দেখা নাই পৰাগেও এপাক দেখা পালে ভাল লাগিব মই দেখা পালোঁ ডাঙৰ কাছু পূৰা ঠিক মানে হুলস্থুল কৰি দিলোঁতো ভচকৈ পানীৰ তলত নোহোৱা হৈ গ'ল চ' এপাক মই এতিয়া চাওঁ যদি দেখা পাওঁ নিশ্চয় ভিডিঅ' বনাম যিখিনি বাৰু সেইখিনি বনাই আপোনালোকক দেখাই আছোঁ চ' আপোনালোকে চাই থাকক পৰাগে পূৰা বিচাৰি আছে মই বিচাৰি আছোঁ বাকীবিলাক গৈছে এইপিনে মই আৰু এবাৰ দেখা পাই আপোনালোকক দেখা পালে ভাল লাগিলে চ' আপোনালোকে চাই থাকক মই এপাক বিচাৰোঁ পাওঁ নে নাপাওঁ মানে কাছু আৰু দেখা নাপালোঁ আৰু আপোনালোকক দেখাব নোৱাৰিলোঁ মই এবাৰ পটককৈ দেখা পালোঁ চ' ইয়াতে আমাৰ কাছুৰ কেইটা প্ৰজাতিৰ মানে প্ৰকাৰ আছে কাছুৰ চ' ইয়াতে লেখা আছে মই অলপ দেখাই আছোঁ বমনি দৰা ফুটুকা শালিকা দৰা এইবিলাক মানে আমাৰ কাছুৰ একো প্ৰকাৰ প্ৰজাতি মানে চ' ইয়াতে মজাকৈ ধুনীয়াকৈ লেখা আছে আপোনাক মই দেখাই আছোঁ আপোনালোকে চাই লওক টোটেল মানে আমাৰ অসমত 19 প্ৰকাৰৰ কাছু পোৱা যায় 19 প্ৰকাৰৰ চ' আমাৰ যিবিলাক ইয়াতে মন্দিৰৰ পুখুৰী আছে চ' তাতে 12 প্ৰকাৰৰ কাছু মানে দেখা যায় আৰু ইয়াতে লেখা আছে মজাকৈ মন কৰিবলৈ কথা 19 প্ৰকাৰৰ কাছু অসমত পোৱা যায় গোটেই ইয়াত ডিটেইলছখিনি লেখা আছে চ' ইমান প্ৰকাৰৰ কাছু পোৱা যায় বাকীটো আপোনালোকক দেখাবতো নোৱাৰিলোৱে চ' বাকী পিনে কিবাকিবি আছে শুনিছিলোঁ ময়ূৰো আছে হৰিণ আছে চ' এইবিলাক চাওঁ যদি আছে আপোনালোকক দেখাম বাকী নহ'লে আপোনালোকৰ ইয়াৰ গোটেই পৰিৱেশটো চ' দেখাইছোঁ বলক হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বোলে মানে ক'ত ময়ূৰ আছিল যে ময়ূৰ থকা বুলি শুনিছিলোঁ সেইপিনে ময়ূৰ আছে বোলে সেইপিনে চ' ব্লক ময়ূৰ চাওঁ বহে ব্ৰহ্মাণ্ড কভে গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা চাৰি পুৰুষাৰ্থ হৰি নামে মূল ধাৰা চালোঁ খোৱাবও চালোঁ আৰু কিবা আছে যদি আপোনালোকক দেখাই আছোঁ মানে গোটেই পৰিৱেশটো মানে কি ক'ম আৰু বেলেগ ধুনীয়া লাগে এবাৰ আপুনি নিজে আহিলে নিজে গম পাব এবাৰ খালে আহি চাব চ' এটা কৃষ্ণৰ মূৰ্তি এইটো আপোনালোকক মই এইটোৰ পৰা দেখাই আছোঁ কৃষ্ণৰ মূৰ্তি মানে এইটো কৃষ্ণই ধৰক আপোনাৰ গৰু চৰাই থকা
গৰু চৰাই ধৰক জিৰণি লৈ থকা বাঢ়ি বজাই থকা এটা মজা ধুনীয়া মূৰ্তি আপোনালোকে চাওক ইয়া জগতক কাৰিৰাখন সাৰসিন্ধু হেনয় কৃপাৰু শংকৰ বিনাই মানে এইটো ইয়াতে লেখা আছে ভালকৈ চিনি নাপায় পঢ়ি শুনি আছোঁ শ্ৰী কৰিগাঁও গোসাঁইৰ বৃন্দাবনৰখিনি বাকীখিনি চিনি নাপায় ইয়াতে লেখা আছিল চ' চিনি নাপায় আপোনাক মই ভিতৰত দেখাই আছোঁ ওপৰত যাব পাৰিনে নাইবা কৃষ্ণ ব্লক মই দেখাই আছোঁ এইটো মন্দিৰ ইয়াতে এইটো কৃষ্ণ গোসাঁইৰ কিবা এটা আপোনাৰ কৰিগাঁও গোসাঁইৰ কৃষ্ণৰ মানে কিবা এটা মন্দিৰ আৰু ধৰক মানে কি বনাই দিছে আৰু বৃন্দাবনৰ কাৰণে ইয়াতে চ' আমি চালোঁ অলপ সেয়া ল'লোঁ পোৱাকৈ সেয়া ল'লোঁ এতিয়া মানে ভালকৈ বনাইছে আৰু আপোনাক মই বাহিৰৰ পৰা আপোনালোকক বাহিৰৰ পৰা তলৰ পৰা ভালকৈ দেখাই আছোঁ ৰাম নাম ৰত্ন বেচায়া জগতে ৰাম নাম ৰত্ন বেচায়া জগতে হয় পিনে গোটেই পিনে চালোঁ মানে ইয়াতে যিমানবোৰ গছ আছে চবতে মানে প্ৰতিটোতে গামোচা বান্ধা আছে প্ৰতিটো গছত মানে এখন দুখন নহয় বহুত গামোচা চ' আপোনাক গোটেই ইয়াৰ পৰিৱেশটো চাওক চ' ইপিনে মানে এইবিলাক দোকান আৰু দোকানবিলাক মানে ইয়াতে দোকান আছে আপুনি কিবা লাগিলে কিনিব পাৰে আহিলে আৰামছে চ' সিটো চাইডে যেনেকৈ এটা মন্দিৰ কৃষ্ণৰ মূৰ্তি বনাই আছে মানে এইটো চাইডে মূৰ্তি এটা বনাই আছে আপোনালোকে চাব পাৰে হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে চ' গাইছ মানে হ'ল আৰু ইয়াতে চোৱা চ' এইটো মন্দিৰটো আছিল পিছ চাইডে আমি এতিয়া ওলাই যাওঁ আৰু চ' বাকী এতিয়া নাই কি আৰু এটা জেগাত যাওঁ আপোনাক ভিডিঅ'টো চাইলে গম পাব যে আৰু এটা জেগাত গৈ আছোঁ চ' আমি এতিয়া গেটৰ পৰা ওলালোঁ মানে আপোনাক মই গেটটো দেখাইছোঁ ইয়াৰ পৰা এইটো গেটটো এইটো গোটেই গেটটো কিবা খাই লৈ এখন দোকান হোটেল হয় ইয়াতে মানে একোতো নাখাওঁ যে এনে ফল খাম চ' কিবা কিবি খাওঁ ইয়াৰ ওচৰতে 30 কিলোমিটাৰমান ওচৰতে বোলে বৰপেটা সত্ৰ চ' বৰপেটা সত্ৰটো এতিয়া চাব যাম চ' আপোনাক ভিডিঅ'টো চাই দিওঁ আপোনালোকক বৰপেটা সত্ৰ দেখাম যিমানখিনি পাৰোঁ ইয়াৰ ভিডিঅ'টো যিমানখিনি পাৰোঁ ইয়াৰ ভিতৰত যিমানখিনি মানে ইয়াৰ পৰিৱেশটো গোটেই যিমানখিনি পাৰিলোঁ মোক আপোনাক দেখাবলৈ ট্ৰাই কৰিছোঁ চ' এতিয়া আপোনাৰ ভিডিঅ'টো চাওক বৰপেটা সত্ৰলৈ গৈ আছোঁ চ' গাইছ আজিৰ পাৰ্টটো এইখিনিতে সমাপ্ত কৰিলোঁ চ' ইয়াৰ পিছৰ পাৰ্টটো কালি ৰাতিপুৱা 10টা বজাত চাব পাই যাব কালিৰ পাৰ্টটো ইয়াতকৈ আৰু বেছি ধুনীয়া হ'ব চ' চাবলৈ নাপাহৰিব এণ্ড আজিৰ পাৰ্টটো কেনেকুৱা লাগিল মোক কমেণ্ট কৰি নিশ্চয় জনাব এণ্ড যদি ভাল লাগিছে এটা লাইক এণ্ড এটা শ্বেয়াৰ নিশ্চয় কৰিব এণ্ড যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ ইয়াৰ পিছত আৰু ইয়াতকৈ ধুনীয়া ঠাইৰ ভিডিঅ' আপোনালোকে এই চেনেলটোত চাব পাব চ' আজিলৈ এইখিনিয়ে চ' কালি ৰাতিপুৱা 10টা বজাত নেক্সট পাৰ্টটো আপোনালোকে চাবলৈ ৰেডি হৈ থাকক মই দেখাইছোঁ নহয় এইটো পিছে দিয়ে এইটো বৰপেটা সত্ৰ চ' ইয়াৰ এইখন আপোনাৰ বৰপেটা সত্ৰত সোমোৱা মেইন গেটখন মানে এইখন ইয়াতে এইটোৱে পূৰা ইয়াৰ ডাঙৰ মন্দিৰটো মানে যোনটোত মহিলা এলাও নাই এইটো মন্দিৰ পূৰা ডাঙৰ চ' ভিতৰত যাম এতিয়া বলক ভিতৰত যাই চাওঁ কি আছে আপোনালোকক নিশ্চয় মই দেখাব ট্ৰাই কৰিম যদি
সেই কেমেৰা এলাৰ মানে ভিডিঅ' কৰা এলাউ দেই চ' চাওক পূৰা কিবাটো মই দেখাই আছোঁ চাব এবাৰ মাধৱগুৰি স্থাপিত হয় বৰপেটা সত্ৰ এই আমাৰ প্ৰথম সত্ৰাধিকাৰ আছিল মুঠুদাস বুঢ়া বুঢ়া এটা তেওঁৰ পৰাই আমাৰ সত্ৰখন চলি আছে আজি